এই আমাৰ ঘৰত নতুন আলহী আহিছে, মোৰ মায়া আহিছে। এয়া এই ৰ'বা এক লগত চবেই খাম। এয়া ই বহুত দেৰি কৰে, একদম চাইছে এইফালৰ পৰা এইফালে। সেয়া অলপ পিছে সি পানী খাই গৰমত। চালাম দি দিয়া। এয়া চাওক, অলপ পিছে পানী লৈ বহি যায়। এই কোনকুনি মইনাটো হে এয়া আৰু এটা এয়া পানী ঢালি আছে। এয়া যাক একদম অলপ পিছে পানী খাই আছে গৰমত। বহুত গৰম লাগিছে না? হে গৰম লাগিছে? কি খাই আছা? হে হাত ধুই আছা? কিয়? হাত ধুই আছা, ভাত খাব ন? ভাত খাবা? চালাম দি দিয়া। চালাম হাতটো উঠাই দিয়া, হাতটো চালাম দি দিয়া। হাতটো দিয়া। চালাম চালাম দিছে। এয়া পানী নেপেলাবা হে, এই আকৌ মগত ভৰাই আছে কিয়? হাত ধুইছে আকৌ মগত হাত ধুই পেলাই আকৌ মগত কিয়? বহুত উৎপাতি হয় এয়া। অলপ মৰম লাগে, একো নকওঁ আমি। এয়া আমি চবে এক লগত ভাত খাম, ৰেডি হৈছোঁ। ভাত ৰেডি কৰি আছে, চবে এক লগ বহি খাম। আমি এয়া ভেন্দি ভাজি খাবা? এই ভেন্দি ভাজি বনাইছোঁ, এই ভেন্দি ভাজি খাব। এয়া লোৱা ভেন্দি ভাজি হা, হ'ল আৰামছে খোৱা। এয়া তিয়ঁহ কাটি লৈছোঁ, আৰু এইফালে আছে লতা তৰকাৰী, কেঁচা জলকীয়া আৰু মৰিচ লৈছোঁ। তুমি খাই আছা? এয়া খাই আছে, সি পূৰা খোৱাত ব্যস্ত হৈ আছে। আৰু লগত আছে আপোনাৰ দালি, লোকেল দালি। এই দালি নিৰামিষ খোৱাটোৱে ভাল, স্বাস্থ্যৰ পক্ষে ভাল, বেমাৰটো কম হয়। নিৰামিষ খাব লাগে। খা জলদি খা। কেনেকুৱা লাগিছে? টেষ্টি লাগিছে?